জু যেখন হব বাপু জু যেখন হব ৰাইজক মজা দিয়া বুঢ়ক ৰাইজে মজা দিব। বন্ধুসকল এই মুহূৰ্তত মই আপোনালোকক এটা ভিডিঅ' দেখুৱাবলৈ গৈ আছোঁ, যিটো ভিডিঅ' এই গানটোৰ লগত এটা ওতঃপ্ৰোত সম্বন্ধ আছে। বন্ধুসকল মানস ৰবীন্দ্ৰই সিদিনা গান এটা গালে যে জু যেখন হ'ব বন্ধু জু যেখন হ'ব ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। গতিকে এই ভিডিঅ'টো চাই লওকচোন বন্ধুসকল, তাৰ পাছত মই এই গানৰ লগত সম্বন্ধ থকা কি সম্বন্ধ আছে এইটো মই আপোনালোকক কৈ আছোঁ। এটা পৰিৱেশ যেহেতু টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এই জৰিগুৰি 54 নম্বৰ যেটো আমাৰ পুলিং ষ্টেচন আছিল, তাত দিনৰ ভাগৰ পৰা নিৰ্বাচনী যেটো প্ৰক্ৰিয়া আৰম্ভ চলি আছিল আৰু সন্ধিয়া ভাগত যেতিয়া নিৰ্বাচনী প্ৰক্ৰিয়া শেষ হৈছে, শেষ হওঁতে বেলট ইউনিটবিলাক বা বেলট মানে যিবিলাক ইভিএম মেচিনবিলাক যেতিয়া তেখেতলোকে শ্বাটডাউন কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়া আমাৰ পুলিং এজেণ্টবিলাকে এটা বিষয় তেখেতলোকৰ দৃষ্টিগোচৰ হ'ল যে যেটো আমাৰ বেলট ইউনিট য'ত নেকি আমাৰ প্ৰাৰ্থীসকলৰ নাম থকা আৰু য'ত নেকি আমাৰ বটনটো থাকিব, য'ত আমি ইভিএম মেচিনটো বটন থাকে, সেই বেলট ইউনিটটো তেখেতলোকে উল্টা কৰি ৰাখিছে। তাৰমানে সন্মুখৰ ভাগত থকা প্ৰাৰ্থীসকলৰ যিবিলাক নামৰ যিটো সংখ্যা 1 নম্বৰত আছিলে আমাৰ 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ তালিকাখনত 1 নম্বৰত আছিল আম আদমি প্ৰাৰ্থীগৰাকী, 2 নম্বৰত আছিল ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীগৰাকী, 3 নম্বৰত আছিল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী আৰু 4 নম্বৰত আছিল নটা। তাৰ ক্ৰমান্বয়ে তাৰ তলত যিবিলাক আছিল ক্ল'জ বটন, যিবিলাক বন্ধ হৈ থকা বটন, যিবিলাক ব্যৱহাৰ নহয়, সেই বটনবিলাক আছিলে। কিন্তু দেখা গ'ল যে মানে শ্বাটডাউনৰ সময়ত, ক্লজিঙৰ সময়ত প্ৰিজাইডিং অফিচাৰগৰাকীৰ এটা কাণ্ড আমাৰ পুলিং এজেণ্টসকলে ধৰা পেলালে যে এই ক্ল'জ যিবিলাক বটন, মানে বন্ধ হৈ থকা যিবিলাক বটন, সেইবিলাক ওপৰ ভাগত আছে আৰু প্ৰাৰ্থীসকলৰ যিবিলাক নাম তালিকা থকা যিটো মানে স্পেচ বা যিটো মানে পৰ্চন, সেই পৰ্চনটো উল্টা হৈ আছে। মানে তেখেতলোকে মানে এটা খুব আমি ভাবিছোঁ যে খুব এটা ষড়যন্ত্ৰমূলকভাৱে তেখেতলোকে কৰিছে, ৰাজনৈতিক ষড়যন্ত্ৰ আছে আৰু এই প্ৰিজাইডিং অফিচাৰগৰাকীক তেখেতলোকে ব্যৱহাৰ কৰিছে। প্ৰিজাইডিং অফিচাৰগৰাকী কাৰ অনুমতিত এই সিদ্ধান্ত গ্ৰহণ কৰিলে আমাক সেই প্ৰশ্নৰ উত্তৰ লাগে। তাৰ লগে লগে আমাৰ সন্মানীয় লোকসভাৰ 13 নং লোকসভাৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ যিটো নাম তালিকা বা সেই গোটেই প্ৰাৰ্থীসকলৰ নাম তালিকা তেখেতলোকে উল্টা কৰি ৰাখিছে, যাতে ৰাইজে সাধাৰণভাৱে পঢ়িব নোৱাৰে, চিম্বলটো যাতে তেখেতলোকৰ আমাৰ ভোটাৰসকলে যাতে দৃষ্টিগোচৰ নহয়, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সূচনা কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু ৰাইজে ধৰা পেলালে। আৰু সেইবাবে সকলো এই অঞ্চলৰ সকলো ৰাইজ ভোটাৰসকল ইয়ালৈ ওলাই আহিছে, তেখেত সচেতন ৰাইজ ওলাই আহিছে আৰু ৰাইজে ইয়াৰ ইলেকশ্যন নিৰ্বাচনী যিবিলাক বিষয়ববীয়া আছে তেখেতলোকক প্ৰশ্ন উত্থাপন কৰিছে আৰু আমি
অসম জাতীয় পৰিষদ বা প্ৰাৰ্থীগৰাকী মই এজেণ্ট হিচাপে ইতিমধ্যে আমি আমাৰ গোটেই বিষয়টো আমি ৰিটাৰ্ণিং অফিচাৰ তাৰ লগে লগে যিগৰাকী নিৰ্বাচনী অবজাৰ্ভাৰ বাহিৰৰ পৰা আহিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেখেতলোকক যাক এপইণ্ট কৰিছে তেখেতক আমি ইতিমধ্যে আমি গোটেই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ আৰু সন্মানীয় প্ৰাৰ্থীগৰাকী কিছু মুহূৰ্তৰ পাছত ইয়াত এই স্থানত উপস্থিত হ'বহি তাৰ পাছত প্ৰাৰ্থীগৰাকীৰ লগত আলোচনা মৰ্মে ভোটাৰসকল ইয়াৰ স্থানীয় ৰাইজসকলৰ আলোচনা মৰ্মে আমি সিদ্ধান্ত গ্ৰহণ কৰিম নিশ্চিতভাৱে শাসকীয় পক্ষৰ ইয়াত তেখেতলোকৰ কিবা নহয় কিবা তাত তেখেতলোকৰ ইনভলভমেণ্ট থাকিব লাগিব কাৰণ দেখা যাব যে দেখিছে যে গোটেই আজি যদি আমি গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো চাওঁ তিনখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত যিবিলাক পলিং ষ্টেচন আছে তাতে গোটেই বিসংগতি দেখা গৈছে প্ৰায়বিলাক মেচিন বিসংগতি হৈছে এটা পলিং ষ্টেচনত প্ৰায় 4বাৰকৈ 5বাৰকৈ এটা মেচিন তেখেতলোকে সলাবলগীয়া পৰিৱেশ আহিছে মেচিনবিলাকৰ বিসংগতি ওলাইছে কোনো প্ৰক্ৰিয়া নিৰ্বাচনী প্ৰক্ৰিয়াটো খুব মানে স্মুথলি চলিছে বা খুব ন্যায়িকৈ যে চলিছে এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰিম কাৰণ আমি প্ৰত্যেকটো পুলিচ ষ্টেচনলৈ আমি গৈছোঁ তাত দেখিছোঁ বিসংগতি দেখা গৈছে আৰু নিৰ্বাচনী যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো চৰকাৰী পক্ষই তেখেতলোকৰ প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে এই কথাই প্ৰমাণ কৰিছে আৰু যিগৰাকী ইয়াত মানে যিগৰাকী প্ৰিজাইডিং অফিচাৰ আৰু তেখেতৰ টীম ইয়াৰ কাৰণে দায়ী আৰু তেখেতলোকক বিহিত ব্যৱস্থা নিৰ্বাচনী আয়োগে ল'ব লাগে আমি আহ্বান জনাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি দলীয় স্থিতি কি হ'ব ৰাইজৰ ভোটাৰসকলৰ স্থিতি কি হ'ব আমি প্ৰাৰ্থীগৰাকী অহাৰ পিছত আমি সিদ্ধান্ত গ্ৰহণ কৰিম ৰাইজে এইটোকে বিচাৰিছে যে গোটেই প্ৰক্ৰিয়াটো কিয় এনেকুৱা বিসংগতিপূৰ্ণ এটা প্ৰক্ৰিয়া কিয় কৰিবলগীয়া হ'ল চৰকাৰী যিবিলাক বিষয়া ইয়াত নিয়োজিত আছিল তেখেতলোকৰ ৱেল ট্ৰেইন আছিল নে নাই তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে অকল এই বিষয়টো ইয়াতহে ধৰা পৰিছে আৰু কিজানি কোনোবা পুলিচ ষ্টেচনত তেনেকুৱা ঘটনা ঘটিছে তেনেকুৱা হ'ব পাৰে আমি ৰাইজে সেইকাৰণে এটা উচিত তদন্ত বিচাৰিছে আৰু এই গোটেই প্ৰক্ৰিয়াটো কি ধৰণে মানে নিৰ্বাচনী সমিতিয়ে বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া গ্ৰহণ কৰে লক্ষণীয় হ'ব আৰু আমাৰ ৰাইজৰ আৰু প্ৰাৰ্থীগৰাকীৰ হৈ আমি সকলোৱে কিন্তু আমি আহ্বান জনাইছোঁ যাতে আমাৰ নিজৰ এখন আমি পিটিশ্যন ফাইল কৰিছোঁ অলৰেডি কনচাৰ্ণ যিবিলাক অফিচাৰ্ছ মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি গোটেই বিষয়বিলাক আমি তেখেতলোকক জনাইছোঁ অৰুণোদয় আঁচনি ভুৱা আঁচনি দেখাইছে এতিয়া ভুৱা আঁচনি কালি পখিলি হেৰি ভোট দিম এতিয়া ভুৱা আঁচনি দিছ ভুৱা আঁচনি 100বাৰ কৰিলেও হেৰি নাহে হা পইচাটো 10 তাৰিখত পইচাটো দিলে 3বাৰ 4বাৰ কি এনেকুৱা মোৰ হেৰি কয় বিজেপি চৰকাৰ এই দুৰ্নীতি চিন্তা কৰে হাত চুলাই মাছ মাংস ৰঙাকৈ খোৱাব সেনেকুৱা কয় হা কি কাম কৰিবলৈ লৈছে এতিয়া ভোট দিলোঁ খেলত হৰা জগা থাকে আজি এজন জিকিলে 5 বছৰ মূৰত এজন জিকিলে সেনেকুৱা থাকে কিয় এনেকুৱা পইচা দি ভোটত হেৰিটো লুটাই পেলাইছে আমি এনেই সেই আঁচনি দিয়াই হা এনেকুৱা দুৰ্নীতি আমাৰ নালাগে বিজেপি চৰকাৰে এই দুৰ্নীতি এইখিনি চলি থকা নাই না হেৰিয়া কি বোলে লেট্ৰিন নিদিলে হস্পিটেল বাহিৰে ঘৰে নকৰিবা বুলি কয় তাৰ ওপৰত বৃদ্ধা পেঞ্চন বিচাৰিলে বৃদ্ধা পেঞ্চন দিলে ভিডিঅ'টো সম্পূৰ্ণ চালেনে বন্ধুসকল নিশ্চয়কৈ আপোনালোকে চালে তাৰ পাছত এতিয়া আপুনি চিন্তা কৰক যুঁজ এখন হ'ব বাপু যুঁজ এখন হ'ব ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব ৰাইজে মজা দিবৰ কাৰণে গ'ল ৰণক্ষেত্ৰত প্ৰৱেশ কৰিলে অস্ত্ৰ ধাৰ কৰি লগত লৈ গ'ল কিন্তু হঠাতে এটা অদৃশ্য শক্তিয়ে তেওঁলোকৰ হাতৰ সেই ধাৰ লগা অস্ত্ৰ অন্তৰ্ধান কৰি পেলালে নাইকিয়া কৰি পেলালে ৰাইজে বিনা অস্ত্ৰেৰে উচিত শাস্তি প্ৰদান কৰিব পাৰিবনে ৰাইজে যাক মজা দিম বুলি ৰণক্ষেত্ৰত প্ৰৱেশ কৰিছিল বিনা অস্ত্ৰেৰে মজা দিব পৰাটো সম্ভৱ নে বন্ধুসকল কেতিয়াও সম্ভৱ নহয় গতিকে হি ৰাইজে বিনা অস্ত্ৰেৰে যিটো অদৃশ্য শক্তি এই অদৃশ্য শক্তিৰ ওপৰত শক্তি প্ৰয়োগ কৰিবনে প্ৰতিবাদ সাব্যস্ত কৰিবনে যিসকল ব্যক্তিয়ে যিটো অদৃশ্য শক্তিয়ে আমাৰ ভাৰতীয় গণতন্ত্ৰৰ ওপৰত চেকা হানিছে ভাৰতীয় গণতন্ত্ৰক আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে ভাৰতীয় সংবিধানখনক আমাৰ হাতৰ পৰা কাঢ়ি ল'ব বিচাৰিছে গতিকে সেই কিগৰাকী দুষ্কৃতিকাৰীক ৰাইজে উচিত মজা দিব পাৰিবনে বিনা অস্ত্ৰেৰে বন্ধুসকল কি বুলি ভাবে আপোনালোকে নিশ্চয়কৈ আপোনালোকেও ভাবিব আপোনালোকৰ নিজস্ব এটা গণতন্ত্ৰ আছে নিজস্ব আপোনাৰ একোটা সংবিধান আছে গতিকে এই সংবিধানক এই অস্ত্ৰ সংবিধান আৰু গণতন্ত্ৰই হৈ গ'ল আমাৰ ধাৰ লগা অস্ত্ৰ যিটো লৈ পেলাই আমি ৰণক্ষেত্ৰত প্ৰৱেশ কৰিছিলোঁ কিন্তু সেইকেইটা আমাৰ মাজৰ পৰা কাঢ়ি অনা দুষ্কৃতিকাৰীক
ৰাইজে কেনেকুৱা ধৰণৰ উচিত শাস্তি দিব লাগে, কেনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে বন্ধুসকল কমেণ্ট কৰি আপোনালোকে জনাওক। আৰু দুই এজন ব্যক্তিলৈ এই ভিডিঅ'বোৰ প্ৰেৰণ কৰক বন্ধুসকল। দুই এজন মানুহ জাগ্ৰত হৈ আহক, বুজি পাওক যে আমাৰ গণতন্ত্ৰক লাহে লাহে কোনে কাঢ়ি লৈ যাব বিচাৰিছে, আৰু এই গণতন্ত্ৰক নাইবা ভাৰতীয় সংবিধানক কাঢ়ি ল'ব আমাৰ যিবোৰ অধিকাৰবোৰ কাঢ়ি লৈ যোৱা দুষ্কৃতিকাৰীক আমি কেনেধৰণেৰে শাস্তি দিব লাগে, গতিকে তাৰ বাবে আমি কেনেকুৱা ধৰণেৰে জাগ্ৰত হ'ব লাগিব সেইটো জনাবৰ বাবে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক। অনুগ্ৰহ কৰি লগতে আপোনালোকে নিজৰ মনোভাৱখিনি কমেণ্ট বক্সত প্ৰেৰণ কৰিবলৈ নাপাহৰিব বন্ধুসকল। ধন্যবাদ। জয় আই অসম।